নমস্কাৰ, ৱেলকাম টু এ নিউ ভিডিঅ'। চৰ্দি বহুত লাগি আছে, গতিকে কিছুমান মাত স্পষ্ট নহয়, আপোনালোকে কাইণ্ডলি ক্ষমা কৰিব আৰু কাইণ্ডলি ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাব। বেলেগ ধৰণৰ এটা ভিডিঅ' বনাবলৈ লৈছোঁ। এইকেইদিনত 3-4টা ঘটনা মোৰ মনত বহুত বেয়াকৈ আঘাত পাইছে, যিবোৰ মানে সদায় শুনি থাকিলে বহুত বেয়াই লাগে। টিভিত নিউজ পত্ৰত আমি এইবোৰ পাই আছোঁ। এইকেইদিনত পাইছোঁ এসপ্তাহমানত কেইটামান ঘটনা বহুত বেয়াকৈ এফেক্ট কৰিছে। মানুহে আজিকালি নিজৰ লাইফ পাৰ্টনাৰ বাছি লোৱাটো বহুতে বাছে, আৰু নিজৰ এইটো ব্যক্তিগত বেপাৰ, ব্যক্তিগত স্বাধীনতা বুলি বহুতে আজিকালি মানি লয়। কিন্তু আপুনি লাইফ পাৰ্টনাৰজন কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা ধৰণৰ বাছি ল'ব, সেইটো আপোনাৰ নিজৰ কথা। কিন্তু কিছুমান বস্তুত আপোনালোকে সাৱধান হ'ব লাগে। আপুনি এইকেইদিনত চাব, দিল্লীত এটা ঘটনা ঘটিছে। আফতাব আৰু শ্ৰদ্ধা, তেওঁৰ নিচিনা প্ৰেমিক প্ৰেমিকা হ'ব লাগে নে? কলিকতাত এটা ঘটনা ঘটিছে আজি। এগৰাকী ছোৱালী ঢুকাইছে, সব্যসাচী, আৰু তেওঁৰ নাম আছিলে ৱেন্দ্ৰিলা, ছোৱালীগৰাকীৰ নাম। আপোনালোকে তেনেধৰণৰ লাইফ পাৰ্টনাৰ ল'ব নে আমাৰ অসমৰ চাপৰমুখৰ বিতুপন আৰু প্ৰাৰ্থনাৰ নিচিনা প্ৰেমিক প্ৰেমিকা হ'ব? আপুনি যদি দেখে, দিল্লীত যিটো ঘটনা হ'ল, গোটেই ভাৰত জোকাৰি গৈছে। আফতাব বোলা ল'ৰাজনে শ্ৰদ্ধা বোলা ছোৱালীগৰাকীৰ তেওঁলোকৰ বহুত দিনৰ প্ৰেম আছিলে, কিন্তু এটা সময়ত আফতাবে শ্ৰদ্ধাক টুকুৰা টুকুৰা কৰি কাটি পেলাইছিলে। তাতকৈ জঘন্য ঘটনা একো হ'ব নোৱাৰে, আৰু মই বহুত বেয়া পাইছোঁ, দুখ পাইছোঁ, কাৰণ ছোৱালীগৰাকীয়ে এইটো আশাৰে যোৱা নাছিল তেনেধৰণৰ ভাল পোৱাত। আপুনি যদি কলিকতাৰ ঘটনাটো চাই, সব্যসাচী বোলা যিগৰাকী ল'ৰা আছে, তেওঁৰ প্ৰেমিকাক ইমান ভাল পাইছিলে যে আজি, অৰ্থাৎ 20 তাৰিখে সেই ছোৱালীজন আজি ঢুকাইছে। তাৰ আগত 2বাৰ কেঞ্চাৰ আছিলে, কেঞ্চাৰ ঠিক হ'ল, আৰু আজি তেওঁ প্ৰেছাৰ ষ্ট্ৰোকত, হাৰ্ট ষ্ট্ৰোকত, তেওঁ হাৰ্ট ব্লকেজ হৈ গ'ল, তেওঁ আজি ঢুকাইছে। তো বহুত বেয়া লাগিছে ঘটনাটো শুনি, কাৰণ প্ৰেম মানুহে যুগমীয়া কৰি ৰাখিব বিচাৰে, সেইকাৰণেই প্ৰেমত মানুহে বিশ্বাস কৰে। কিন্তু প্ৰেমে যেতিয়া এনেধৰণৰ পৰিণতি হয়, সেইটো বহুত দুখ লাগে। আৰু আমাৰ অসমৰ যিটো ঘটনা, চাপৰ মুখৰ, সকলোৱে জানে, বিতুপন আৰু প্ৰাৰ্থনা, তেওঁলোকে 2 বছৰ আগতে কোৰ্ট মেৰেজ কৰি লৈছিলে। কিন্তু ভগৱানৰ এনেকুৱা লীলা, যোৱাকালি অৰ্থাৎ প্ৰাৰ্থনা ঢুকাইছে। এটা বেমাৰত তেওঁ বহুত দিনৰ পৰা যুঁজি আছিলে, আৰু যোৱাকালি তেওঁৰ মৃত্যু হ'ল। বহুত দুখ লগা বস্তু। আপুনি এতিয়া আপোনাৰ চিলেকশ্যন কেনেধৰণৰ হ'ব? আফতাব শ্ৰদ্ধাৰ নিচিনা চিলেকশ্যন হ'ব নে সব্যসাচী আৰু ৱেন্দ্ৰিলাৰ নিচিনা হ'ব, নে প্ৰাৰ্থনা বিতুপনৰ নিচিনা প্ৰেমিক প্ৰেমিকা হ'ব? সেইটো আপোনাৰ কথা, আপোনাৰ চিলেকশ্যন। কিন্তু আপোনাক ৰিকুৱেষ্ট এটাই কৰিছোঁ, আপুনি যেতিয়া কোনো এজন ল'ৰা বা ছোৱালীক নিজৰ লাইফ পাৰ্টনাৰ হিচাপে বাছি ল'ব বিচাৰে, কাইণ্ডলি অলপ চিন্তা কৰি ল'ব, কাৰণ নহ'লে আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালটো গোটেই জীৱন এটা কথাত লাগি থাকিব, আৰু সেইটো দুখ আপুনি কেতিয়াও এৰাই চলিব নোৱাৰে। বহুত বেয়া লাগে, এইকেইটা ঘটনা শুনি বহুত বেয়া লাগিছে, কাৰণ 3গৰাকীয়ে প্ৰেমিক প্ৰেমিকা আছিলে, কিন্তু এজন সম্পূৰ্ণ বেলেগ, আৰু বাকী 2জন নিজৰ নিজৰ প্ৰেমিকাক হেৰুৱালে। এনেকুৱা এটা সময় য'ত মানে কোনোৱে একো ক'ব নোৱাৰে, আৰু মনৰ সম্পূৰ্ণ সকলো দুখ বেদনা নিজৰ ভিতৰত ৰাখিব লাগে। গতিকে লাইফ পাৰ্টনাৰটো চিলেকশ্যন কৰিবলৈ বহুত সাৱধান হ'ব, আৰু যিমান পাৰে চাই চিতি ল'ব, যাতে কোনো ধৰণৰ ইন ফিউচাৰত কোনো ধৰণৰ প্ৰব্লেম নহয়। কাৰণ কিছুমান ক্ষেত্ৰত কি হয়, আপুনি যিমানেই ভাল দেখক, বেয়া দেখক, কিছুমান ক্ষেত্ৰত পৰিয়ালে নামানে, আৰু যেতিয়া পৰিয়ালে মানে, ভগৱানে নেমানে। ভগৱানে আমাৰ চাপৰমুখ আৰু কলিকতাৰ ঘটনাটো ভগৱানে মনা নাই, গতিকে এনেকুৱা হ'ল। আৰু দিল্লীৰ যিটো ঘটনা, সেইটো ঘটনা সেই ল'ৰাজনৰ সম্পূৰ্ণ দোষী। আজিলৈকে এনেকুৱা ধৰণৰ ঘটনা বহুত কমকৈ শুনা পাইছোঁ, গতিকে
এটা স্পেচিয়েল ভিডিঅ'। আপোনালোকে নিজৰ লাইফ পাৰ্টনাৰজন বাছি লওঁতে অলপ সাৱধান হ'ব, যাতে পিছলৈ কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু দুইজন হেল্পফুল হয় এজন আনজনৰ, নহ'লে মানে ইন ফিউচাৰত প্ৰব্লেম হ'ব পাৰে। এইটো আছিলে ভিডিঅ'টো। কাইণ্ডলি সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লাষ্টত এটা কথা কওঁ, লাইফ পাৰ্টনাৰজন বাছি লওঁতে সাৱধান হ'ব আৰু ফিউচাৰ যাতে কাৰো প্ৰব্লেম নহয় সেইখিনি চাই চিতি ল'ব। ধন্যবাদ।